নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম মধুৰিআমৰ পাতৰ ঔষধি গুণসমূহৰ বিষয়ে। মধুৰিআমৰ ফলটো যেনেদৰে ঔষধি গুণসম্পন্ন, ঠিক সেইদৰে ইয়াৰ পাততো যথেষ্ট পৰিমাণৰ ঔষধি গুণসম্পন্ন গুণ পোৱা যায়। মধুৰিআমৰ কুমলীয়াৰ পাতত যথেষ্ট পৰিমাণৰ ভিটামিন চি, ই, ডি, আইৰণ আদি উপাদানবোৰ পোৱা যায়। মেলেৰিয়া, ডেংগু, ডায়েৰিয়া, গেষ্ট্ৰিক, উচ্চ ৰক্তচাপ, কেঞ্চাৰ আদি ৰোগৰ কাৰণে মধুৰিআমৰ পাত বহু উপকাৰী হয়। কুমলীয়া পাতৰ ৰসে হজম শক্তি বৃদ্ধি কৰে। ইয়াত থকা আইৰণে ইমিউনিটি বৃদ্ধি কৰে। মধুৰিআমৰ কুমলীয়া পাত পিহি চুলিত লগালে চুলি মজবুত হয়, সৰা বন্ধ হয় আৰু লগতে উজ্জ্বল কৰে। মধুৰিআমৰ পাতে মুখমণ্ডলত পৰা ক'লা দাগ কম কৰে আৰু শালমইনা নোহোৱা কৰে। মধুৰিআমৰ পাতৰ চাহ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী হিচাপে বিবেচনা কৰা হয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে জানিব পাৰিলে মধুৰিআমৰ পাতৰ গুণাগুণ আৰু উপকাৰিতাৰ বিষয়ে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক এটা নিশ্চয় কৰিব।